Hi friend, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। অসমীয়া ছোৱালী চুমকি বৰা আপোনালোক সকলোলৈ বহুদিনৰ মূৰত আজি এটা নতুন ভিডিঅ' লৈ আহিছো আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব কি বনাও ভিডিঅ'টো আৰু বহুদিন ভিডিঅ' বনাব পৰা নাই বিশেষ কাৰণত কাৰণটো বা আপোনালোকে এলাহমনি লাগি যাব কৈ থাকিলে এতিয়া দীঘলীয়াকে গতিকে এতিয়া ভিডিঅ'টো চাই থাকিব বাৰু গোসাঁই ধেৰদিন আপোনালোকে দেখা নাই নহয় ন চাওকচোন কি ধুনীয়া মজাকে বল খেলি থাকে মানে কি চুলি কোনা নাক নাক চকু কোনটো এইটো কাণ বাবা পেট কোনটো পেট কোনটো পেট ডগ মানে কি হে মংকি মংকে কেনেকে কয় মংকে কেনেকে কয় কেট মানে কেট আমাৰ গোসাঁই এতিয়া কিছুমান জানা হৈছে আপোনালোকক তাকে অলপ দেখুৱাই দিলোঁ অলপ খবৰ কেনেকুৱা আপোনালোকক আছোঁ মানে ফ্ৰেণ্ডসকলৰ খবৰ কেনেকুৱা আপোনালোকক সকলোৱে নিশ্চয় ভাল আশা কৰোঁ আৰু মোৰ খবৰ যেনে তেনে আছোঁ আৰু ভালেই মোটামুটি তাৰপিছত আজি কি কৰি যাওঁ এতিয়া দেখুৱাম বাৰু আপোনালোকক মই এতিয়া পাকঘৰত আছোঁ আজি কি বনাওঁ আপোনালোকক দেখুৱাম এতিয়া এয়া মোৱা মাছ বাছি ল'লোঁ তাৰপিছতে ভাজিব লৈছোঁহে এতিয়া তাৰপিছত এয়া পুঠি মাছ তাৰপিছত ভেবেলি সৈতে বনাম আৰু ভেবেলি বৰ কেইটামানো বনাম এতিয়া ঠাণ্ডাত ভেবেলি খালে ভেবেলি যিহেতু গৰম সেইকাৰণে এতিয়া ঠাণ্ডাত খালে ভাল সেইটো কাৰণে বনাম আৰু ভিডিঅ'টো কেনেকৈ বনাওঁ স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব মই ভেবেলি বৰ কেনেকৈ বনাওঁ চাওক ইয়াত আটা অলপ দি লৈছোঁ আৰু জিৰা গুড়ি নিমখ চব দি লৈছোঁ এতিয়া ঘিলা নিচিনাকৈ ধুনীয়াকৈ বৰ বনাম তাৰপিছত আৰু এটা ষ্টাইলত বনাব পাৰে মচুৰ দালি ধুনীয়াকৈ তিয়াই থৈ পিঁয়াজ কুটি মচুৰ দালিখিনি মিক্সিত মাৰি তেনেকৈ বনাব পাৰি তেনেকৈ বনালেও দেখুৱাম বাৰু এতিয়া ভাজি আছোঁ মাছ ভিডিঅ' চাই থাকিলে বহুত লোভ লাগে আপোনালোকেও খাব মন যায় চাগে ন দেখিলে আজি হৈ গ'ল এইখিনি মোৱা মাছখিনি আৰু পুঠি মাছ ভাজি আছোঁ তাৰপিছত তৰকাৰী বনাবলৈ পাঁচফোৰণ দিম আৰু নহৰু অলপ খুন্দি লৈছোঁ ইয়াত জিৰা গুড়ি আৰু আপোনালোকে জলকীয়া এনেকুৱা সোৱাদ অনুসৰি যি ভাল পায় দিব পাৰে জিৰা গুড়ি মছলা তাৰপিছত মই পাঁচফোৰণ কেইটামান পিঁয়াজ নিদিয়ে ভেবেলি তৰকাৰী পাঁচফোৰণ কেইটামান দিছোঁ আৰু নহৰু দিম ভেবেলি গোটেইখিনি নিদিওঁ অকণমানহে দিলোঁ অলপহে দিম আমাৰ গোসাঁই কি কৰি আছে চাওক চৰিয়া জাপি আছে চব আনি বাচন সেইখন কৰি থাকে কাম চব দি দিলে হ'ল
গোটে চয়া আনি থৈছিল যে এতিয়া গোটে ইয়াত নিজে জাপি থলে বা আমাৰ গোসাঁইটো ঢেৰ কাম কৰে এতিয়া গোসাঁই কিমান কাম কৰিছে ন গোসাঁই হয়নে ঢেৰ কাম কৰিছে বা লাজ কৰিছে তো পিঠাটো মানে আপোনালোকে এতিয়া অকলে দিগদাৰ হৈছে এনেকৈ আৰু অলপ আটা দি এইটো ধুনীয়াকৈ গোল কৰি এইটো ধুনীয়াকৈ এনেকৈ আপোনালোকে ঘিলাৰ নিচিনা হয় তাৰপিছত এনেকৈ তেলত দি দিব দেখিছে আপোনালোকে এনেকৈ বনাব পাৰে খায়ো ভাল লাগে এতিয়া গৰমত ভেবেলিটো খাব নালাগে টেষ্টটো মানে পুৰা গৰম কৰি তোলে যে সেইটো কাৰণে ঠাণ্ডাত ভেবেলি খাব লাগে এয়া পিঠা হৈ আছে তাৰপিছত তৰকাৰী হৈ গ'ল আজি দিনত শাকৰ তৰকাৰী বনালোঁ বিলাহী সৈতে তাৰপিছত এতিয়া মানে দিনত বহুত দিগদাৰ হৈ যায় বহুত কাম ভাৰ হৈ যায় এতিয়া ধান কটা ছিজনো গতিকে ধানো মাৰিছে আজি গতিকে ঘৰ চৰ মুচি বহুত দেৰিলৈকে একেবাৰে 2টা বজাতহে আজৰি হৈছোঁ এতিয়া ৰাতি বিশেষকৈ মানে শাকৰ হওক মানে হজম নহয় কাৰণে শাকৰ তৰকাৰী খাব নালাগে আৰু ভেবেলি তৰকাৰীটো যেতিয়া বনাইছোঁ এতিয়া এইটো একচুৱেলি ৰাতি খাব নালাগে আপোনালোকে দিনতে বনাই খাব কিন্তু সময় নাপাওঁ কাৰণে এতিয়া বনাইছোঁ সোনকালে খাম সোনকালে দেৰিয়ে হ'ল এতিয়া এয়া পিঠা হৈ গ'ল তৰকাৰী হৈ গ'ল ওকে বাই বাই এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব যদি আপুনি মোৰ চেনেলত নতুন তেতিয়াহ'লে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব আৰু নতুন এনেকুৱা ভিডিঅ' দি থাকিম তেতিয়াহ'লে আপোনালোকে পাই থাকিব ভিডিঅ'বোৰ চাই থাকিব কমেণ্ট বক্সত ক'ব কেনেকুৱা লাগিছে আৰু বনাই চাব কেনেকুৱা পায় খাই পেলাই ক'ব